নমস্কাৰ ৰিঞ্জুমনিছ কিটচেনলৈ মই পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে ভাপত সিজোৱা নাৰিকল পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে যিসকলে এইদৰে পিঠাটো বনোৱা নাই এইবাৰ বিহুত আপোনালোকে বনাই চাব পাৰিব। খাবলৈ বিৰাটেই সোৱাদ হয়। ৰেচিপিটো শেষৰলৈকে চাই যাব। তেনেহ'লে আহকচোন দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়োঁ। ৰেচিপিটো বনাবৰ কাৰণে মই প্ৰথমতে গেছত কেৰাহী এখন পাতি দিছোঁ আৰু 2 কাপ পানী দিছোঁ। পানীখিনি অকণমান গৰম হ'বলৈ দিম। এতিয়া মই পানীখিনিতে এচিকুটমান নিমখ দি দিছোঁ। লগতে মই ভাত খোৱা চাউলৰ পিঠাগুড়ি 2 কাপ দিছোঁ। আপোনালোকে যিকোনো ভাত খোৱা চাউলৰ পিঠাগুড়ি ল'ব পাৰে। হেতা এখনেৰে মই পিঠাগুড়িখিনি অলপ লৰাই দিছোঁ। এইদৰে লৰাই দিব অলপ। এতিয়া মই পিঠাখিনি 1 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম। 1 মিনিটৰ পাছত অকণমান লৰাই দিম। এইদৰে লৰাই দিব অলপ। গেছটো মই ল' ফ্লেমত ৰাখিছোঁ। এইদৰে পিঠাগুড়িখিনি অলপ সিজাই ল'ব। 5 মিনিটমানৰ পাছত এয়া চাওক পিঠাগুড়িখিনি ভালকৈ সিজিলে। এতিয়া মই কাঁহী এখনত নমাই ল'ম। এয়া চাওক এইদৰে মই নমাই লৈছোঁ। সকলোখিনি পিঠাগুড়ি মই কাঁহীখনত নমাই ল'লোঁ। এতিয়া ঠাণ্ডা হ'বলৈ ৰাখি থ'ম। এতিয়া মই কেৰাহী এখনত ঘিউ 2 চামুচ দি দিছোঁ। এতিয়া মই ইয়াত ৰুকা নাৰিকল 2 কাপমানে হ'ব ইয়াত দি দিছোঁ। এতিয়া মই নাৰিকলৰ ৰুকাখিনি 10 মিনিটমান সময়ৰ কাৰণে লৰাই থাকিম এইদৰে। গেছটো মই ল' ফ্লেমত ৰাখিছোঁ। এইদৰে লৰাই থাকিব। নাৰিকলখিনি এইদৰে ভাজি থাকিব। যেতিয়ালৈকে নাৰিকলখিনিৰ পৰা কেঁচা ভাৱটো নাযায় তেতিয়ালৈকে ভাজিয়ে থাকিব। এতিয়া মই ইয়াত ডাঙৰ চামুচেৰে 2 চামুচ পাউডাৰ গাখীৰ দিছোঁ। এইটো অপচনেল হয়। লগতে মই 4টা ইলাচি খুন্দি দিছোঁ। ইলাচি দিলে গোন্ধটো খুব ধুনীয়া হয়। এইদৰে নাৰিকলখিনি ভাজি থকাৰ পিছতে মই ইয়াত 1 কাপ গুড় দি দিছোঁ। এতিয়া মই গুড়খিনি অলপ লৰাই থাকিম এইদৰে। ইয়াত মই অকণমান গাখীৰ দি দিছোঁ। যেতিয়ালৈকে গুড়খিনি গলি নাযায় মই তেতিয়ালৈকে লৰাই থাকিম। এইদৰে লৰাই থাকিব। এইদৰে লৰাই থাকিব। গেছটো ল' ফ্লেমত ৰাখিব। এইদৰে লৰাই থাকিব। যেতিয়ালৈকে গুড়ৰ পানীখিনি ভালকৈ শুকাই নাযায় তেতিয়ালৈকে লৰাই থাকিব। এয়া চাওক মই এইদৰে লৰাই আছোঁ। এয়া চাওক গুড়ৰ পানীখিনি ভালকৈ শুকালে দেখিছেনে? এতিয়া মই এটা বাটিত নমাই লৈছোঁ। এইদৰে নমাই ল'ব। এইদৰে মই সকলোখিনি নমাই ল'লোঁ। এয়া চাওক সিজোৱা পিঠাখিনি ঠাণ্ডা হ'ল। এতিয়া মই ভালকৈ মঠি ল'ম। হাততে মই অকণমান ৰিফাইন তেল সানি লৈছোঁ। এইদৰে অকণমান তেল সানি ল'ব। এইদৰে ভালকৈ মঠি ল'ব। যেতিয়ালৈকে পিঠাগুড়িৰ ডোটো কোমল নহয় তেতিয়ালৈকে মঠি ল'ব। এয়া চাওক মই ভালকৈ মঠি লৈছোঁ। এয়া দেখিছেনে মই ভালকৈ মঠি ল'লোঁ। এতিয়া মই এটা এটাকৈ গোল বনাই যাম। এইদৰে এটা এটাকৈ গোল বনাই ল'ব। এইদৰে গোল বনাই যাব। এয়া চাওক মই এইদৰে গোল বনাই গৈছোঁ। এয়া চাওক মই সকলোখিনি বনাই ল'লোঁ। এতিয়া মই সকলোখিনি ছাইডতে ৰাখি থৈছোঁ। পিঠাবিধ বনাবৰ কাৰণে এই ধৰণৰ মই ম'ম' ষ্টিমাৰ এটা লৈছোঁ। আপোনালোকে যিকোনো চালনী বা খৰাহীও ল'ব পাৰে। এইবিধ পিঠা চালনী বা খৰাহীটো বনাব পাৰি। মই ম'ম' ষ্টিমাৰটোতে বনাই দেখাইছোঁ। এইদৰে মই ৰিফাইন অইল সানি দিছোঁ। এতিয়া মই পিঠাটো ভালকৈ বেলি ল'ম। এইধৰণে অকণমান ময়দা ছটিয়াই লৈছোঁ। আপোনালোকে পিঠাটো নিজৰ ইচ্ছা অনুযায়ী ডাঙৰ সৰু কৰিব পাৰে। এতিয়া মই লাহেকৈ এইদৰে বেলি লৈছোঁ। এইদৰে বেলি ল'ব লাহেকৈ। এতিয়া মই ভাজি ৰখা নাৰিকলৰ পুৰখিনি ইয়াত দি দিছোঁ। এইদৰে দি দিব। অকণমান পানী লৈ লৈছোঁ। এই ধৰণে মই পিঠাটো বনাই লৈছোঁ। এয়া চাওক ইয়াৰ ওপৰত অকণমান পানী লগাই দিছোঁ। এয়া চাওক খুব সহজ এইদৰে বনাবলৈ। এয়া দেখিছেনে? এইদৰে কিনাৰ চাইডটো হেঁচি দিব। এয়া চাওক এটা পিঠা মোৰ হৈ গ'ল। এইদৰে মই ম'ম' ষ্টিমাৰটোত থৈ গৈছোঁ। এয়া চাওক এয়া দেখিছেনে? সেই একেদৰে মই বাকীকেইটা পিঠাও বনাই ল'ম। এয়া চাওক এইদৰে গোল কৰি গৈছোঁ। অকণমান ময়দা ছটিয়াই লৈছোঁ। এইদৰে মই লাহেকৈ বেলি ল'ম। এইদৰে বেলি ল'ব লাহেকৈ। আপোনালোকে ইচ্ছা কৰিলে এই পিঠাবিধ জোন পিঠাৰ দৰেও শ্বেপটো দিব পাৰে, কিন্তু মই এইদৰে বনাইছোঁ। এয়া চাওক এইখন বেলি মোৰ হৈ গ'ল। এতিয়া মই ইয়াত নাৰিকলৰ পুৰখিনি দি দিছোঁ।
ইয়াৰ ওপৰতে অকণমান পানী লগাই দিছোঁ এইদৰে লগাই দিব এয়া চাওক এইদৰে অকণমান হেঁচি দিব আৰু কিনাৰ চাইডটো এইদৰে হেঁচি দিব এয়া দেখিছেনে আৰু এটা পিঠা মোৰ হৈ গ'ল এয়া চাওক এইদৰে মই ম'ম' ষ্টিমাৰটোত থৈ গৈছোঁ আৰু এটা পিঠা মই আপোনালোকক বনাই দেখাইছোঁ এয়া চাওক এইদৰে পুৰখিনি দি দিব এইদৰে অকণমান কিনাৰত পানী লগাই দিব এইদৰে অকণমান হেঁচি দিব আৰু কিনাৰ চাইডটো এইদৰে হেঁচি দিব এয়া দেখিছেনে এইদৰে মই পিঠাখিনি বনাই ল'লোঁ সকলোখিনি এইদৰে মই সকলোখিনি পিঠা বনাই গ'লোঁ এতিয়া মই গেছত ম'ম' ষ্টিমাৰটো পাতি দিছোঁ আৰু 2 গিলাচ পানী দি দিছোঁ পানীখিনি গৰম হ'বলৈ দিম এইদৰে মই পিঠাখিনি পাতি দিছোঁ এয়া চাওক এয়া দেখিছেনে আৰু 20 মিনিটমান সময়ৰ কাৰণে সিজিবলৈ দিম গেছটো মই লো ফ্লেমত ৰাখিছোঁ 20 মিনিটৰ পিছত এয়া চাওক পিঠাখিনি ভালকৈ সিজিলে এতিয়া মই আপোনালোকক নমাই দেখাইছোঁ এয়া দেখিছেনে ভালকৈ সিজিলে পিঠাকেইটা এয়া দেখিছেনে এটা এটাকৈ মই নমাই লৈছোঁ এইদৰে গৰমে গৰমে নমাই দিব পিঠাকেইটা আপোনালোকে যিসকলে এইদৰে ভাপত সিজোৱা নাৰিকল পিঠা বনোৱা নাই এবাৰ বনাই চাব খাবলৈ বিৰাটেই ভাল পাব বিৰাটেই টেষ্টি হয় পিঠাবিধ মই খাই বিৰাটেই ভাল পাওঁ এয়া চাওক সকলোখিনি নাৰিকল পিঠা মোৰ ৰেডি হৈ গ'ল এয়া দেখিছেনে এটা পিঠা মই আপোনালোকক কাটি দেখাইছোঁ এয়া চাওক এয়া দেখিছেনে আজি মোৰ ৰেচিপিটো চাই যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ' মোৰ নটিফিকেশ্যন পাই থাকিব ৰেচিপিটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ তেনেহ'লে আজিলৈ আহিছোঁ ধন্যবাদ